কবিতাৰ শিৰোনাম কণমানি ছোৱালীজনী। কবি হীৰকজ্যোতি ডেকা। বিশ্বনাথ চাৰিআলিৰ কণমানিজনী মাত্ৰ 13 বছৰ বয়সতেই আল ফুলকৈ সপোনৰ বুটা বাচিছা ফুল কুমলীয়া হাতেৰে। তুমি সুৰৰ মূৰ্ছনাৰে জগত ফুলাইছা, লৈ লাখ চাউনিৰে আমাৰ দৰে দহৰ ফেনবোৰক বলিয়া কৰিছা। তোমাৰ বাকপটুতা দেখি অবাক হৈ পৰে সকলো। ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰি থাকে অসংখ্য জনতাই তোমাৰ যাদু কৰি কণ্ঠৰ মায়াপুৰীত হেৰাই যাবলৈ। কেনেদৰেনো সম্ভৱ এধানিমান বয়সতে ৰচিছা তুমি এটাৰ পিছত আনটো অভিলেখ, ব্যক্ত কৰিছা নানা তত্ত্বগধুৰ কথা। তুমি কোনো সাধাৰণ ছোৱালী নহয়, তুমি ব্যতিক্ৰম। সংগীতৰ বাবেই যেন তোমাৰ জন্ম, এই সংগীতৰ এনাজৰীৰে তুমি কৰিব লাগিব সকলোকে ঐক্যবদ্ধ। তোমাৰ এই সফলতাই গৌৰৱান্বিত কৰিছে অসম আৰু অসমবাসীক, গৌৰৱান্বিত কৰিছে ভাৰত ৰাষ্ট্ৰক। তুমি গতি কৰা, অন্তৰেৰে কামনা কৰিছো দীৰ্ঘায়ু হোৱা তুমি। আমাৰনো কি, ভাল লাগিলে প্ৰশংসা কৰিম, বেয়া লাগিলে সমালোচনা। কেতিয়াবা অতিৰিক্ত ভাল পোৱাই বুকুত কামুৰিলে মনৰ ভিতৰত দোলা দি থকা ভাৱবোৰকে শাৰী শাৰীকৈ লিখি প্ৰকাশ কৰি দিম। কিন্তু তুমি যেনে একান্ত বলিয়া অনুৰাগীবোৰৰ বিশ্বাস তথা অহংকাৰক খৰ বহুৱাৰ তিল মান সুবিধা নিদিয়া, তাৰে কামনা কৰো। আমিতো তোমাৰ বাবে ইমানেই বলিয়া যে তোমাক কোনোবাই বেয়া মন্তব্য দিব, আমি কৈ তাক বখলিয়াই দিম। তেনেস্থলত সমালোচনা তাতকৈতো বহু বেছি উত্তম মৃত্যুক আঁকোৱালি লম। হেই ছোৱালী, ধেমালিহে কৰিছো। এটা কথা কিন্তু সত্য, আমিবোৰে তোমাক নিজতকৈও বহুত বেছি ভাল পাওঁ। সেইবাবেই হয়তো তোমাৰ ওপৰত অগাধ বিশ্বাস, তোমাক লৈ আমাৰ বহুত আশা। তুমি আমাৰ ছোৱালী, আমাৰ ভনী, আমাৰ সম্পদ। এই সম্পদ ৰক্ষাৰ বাবে আমি সাজু আছো। তুমি সাজুনে? জীৱন সংগ্ৰামক পৰাজিত কৰি নতুন দিগন্তৰ সন্ধান উলিয়াবলৈ তুমি সাজুনে? কুঁৱলী আঁতৰাই পোহৰ আনিবলৈ তুমি সাজুনে? তুমি থমকি ৰব নোৱাৰা। তুমি উজুতি খালে আমি গৈ উঠাই দিম, তুমি পাহৰিলে আমি সোঁৱৰাই দিম। হেই, কান্দিছা কিয়? নাকান্দিবা, নহলে বা আমিবোৰেচোন হাঁহিবলৈকে পাহৰি যাম। তুমি দুখ কৰিলে আমি তোমাক জকাৰ হৈ হহুৱাম। চকু চৰহাই জ্বলি মৰিব দিয়া, কিন্তু তুমি গাব লাগিব, আমাৰ বাবে গাব লাগিব, অসম আৰু অসমীয়াৰ বাবে গাব লাগিব, সমগ্ৰ বিশ্বৰ বাবে গাব লাগিব। তুমি হব লাগিব কাল বিজয়ী, তুমি হব লাগিব সুৰ সম্ৰাজ্ঞী, তুমি হোৱা অগ্ৰগামী। তোমাৰ গানৰ জেউতিৰে জ্যোতিৰ্ময় হৈ পৰক সমগ্ৰ পৃথিৱী, তাৰেই কামনা কৰো। নাহিদ আফ্ৰিন হৈ পৰক অসমৰ অন্যতম চিনাকি। ধন্যবাদ। হেল্ল' নাহিদ, কি খবৰ তোমাৰ? আশা কৰো কুশলে আছা। এইটো কবিতা মই তোমাক উপহাৰ হিচাপে জ্ঞাপন কৰিলো। অনাগত ভৱিষ্যতে এনেকুৱা আৰু কেইবাটাও কবিতা তোমাৰ নামত প্ৰকাশ কৰিবলৈ মই সাজু কৰি ৰাখিছো। আশা কৰো শুনি ভাল পাবা। আচলতে মই তোমাৰ বহুত ডাঙৰ অনুৰাগী, মই প্ৰকাশ কৰিব নোৱাৰো। যোৱা 2 বছৰে এইটো সপোনকে দেখি জীৱন অতিবাহিত কৰিছো যে ভাগ্যত থাকিলে এদিন নহয় এদিন তোমাক নিশ্চয় লগ পাম। বাৰু, সেইবোৰ যি কি নহওক, তুমি এনেদৰে জীৱন যাত্ৰাত আগুৱাই যোৱা, অজস্ৰ সুনাম অৰ্জন কৰা, অসমৰ বাবে নতুন নতুন গান প্ৰকাশ কৰা, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক পুনৰবাৰ প্ৰতিষ্ঠা কৰা। গড ব্লেছ ইউ নাহিদ।